পঁচিছতম মকৰ সংক্ৰান্তি উৎসৱ স্থান 53 নং টেঙাপানী ধাইবাৰী প্ৰাথমিক বিদ্যালয়ত আৰু পতা হৈছে ৭ম মকৰ সংগ্ৰহ শিৱসাগৰ জিলা উদ্যোগত। আৰু যিহেতু মই এইফালে ট্ৰেডিশ্যনেল ড্ৰেছ লগাই লৈছোঁ আৰু সৰু সুৰাকৈ এটা ৱাস্কোট লগাই লৈছোঁ। তো আজি নতুন ৰূপত অলপ দেখা পাইছে আৰু যিয়ে কি নহওক কমেণ্ট কৰি ক'ব। আৰু বহুত দিনৰ মূৰত ভিডিঅ'টো মানে আহিছোঁ ভিডিঅ'ৰ মাজত আৰু কোৱাটো অলপ মানে লাগি ধৰিছে নহয় জানো। তো যিয়ে কি নহওক যদি ভিডিঅ'টো শেষলৈকে চাব আকৌ ভিডিঅ'টো দেই, মানে ভিডিঅ'টো ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। কিন্তু ভিডিঅ'টো প্লিজ শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব বুলি আশা কৰিছোঁ। এতিয়া আছে পতাকা উত্তোলন আৰু যাওঁ এতিয়া পতাকা উত্তোলন কৰিবলৈ কাৰণে সেইবোৰ দেখাই থাকিম। আৰু ট্ৰেডিশ্যনেল খাদ্যৰ পৰা ইত্যাদি কৰি ট্ৰেডিশ্যনেল ড্ৰেছৰ পৰা ইত্যাদি কৰি ট্ৰেডিশ্যনেল ডান্সৰ পৰা ইত্যাদি কৰি সকলোবোৰ হ'ব। তো বেছি দেৰি নকৰোঁ, ভিডিঅ'টো আৰম্ভ কৰোঁ ব'লক। আমাৰ ককাইদেউ এজন আহি আছে মোক লগ কৰিবৰ কাৰণে। আৰু কি কাৰণে লগ কৰিব মোক? আজি আমাৰ মকৰ সংঘৰ মানে আছে উৎসৱ আছে, মকৰ সংক্ৰান্তিৰ উপলক্ষে আছে। এইটো আমি চাবলৈ আহিছোঁ। আমাৰ নিজৰ পুৰা ট্ৰেডিশ্যনেল ড্ৰেছ আহিছে না, নিজৰ মকৰৰ পোচাক এইখন হ'ল আমাৰ খাদা গোৰ্খা জাতি লগাই। এইখনো হয় আমাৰ টুপি, গোৰ্খা টুপি হয়, যোনো আমি জাতি জনগোষ্ঠী পিন্ধিব পাৰে। আৰু এইটো আমাৰ খাদা, এতিয়া ইমান ভাল কোৱালিটি নাই খাদাটো, জাষ্ট আনি দিছে আৰু মানুহে লগাব পাৰিলে হ'ল ন, কি কয়? তো এতিয়া যাওঁ আমি উৎসৱ হোৱাৰ জেগালৈ। টকা উত্তোলনৰ কাৰ্যসূচী চলি আছে। পতাকা উত্তোলনৰ পিছতে এতিয়া স্মৃতি তৰ্পণ কৰিব আৰু স্মৃতি তৰ্পণটো আপোনালোকক দেখাই দিছোঁ অলপ। जिल्ला कमिटी, शिक्षा जिल्ला कमिटी और तत्वावधानमा माघे संक्रान्ति उत्सव मनाइरहेको छौँ। म यहाँ धाइबारीमा पहिला आजभन्दा 5-6 साल अगाडि पनि आएको थिएँ र म जुन घरमा आज राति बास बसेँ त्यो घरमा बास बस्दाखेरि याद आयो। স্মৃতি তৰ্পণ হৈ গ'ল আৰু স্মৃতি তৰ্পণৰ পিছত আপোনালোকক এটা বস্তু দেখাবলৈ গৈ আছোঁ। মগৰসকলৰ ট্ৰেডিশ্যনেল খাদ্য, মগৰসকলৰ ট্ৰেডিশ্যনেল খাদ্য গাহৰি মাংস। এইফালে চোৱা গাহৰি মাংস আৰু এইফালে তিলৰ, এইটো কি তিলৰ আচাৰ। আৰু এইফালে লোকেল মাছ আছে, এইফালে আছে নাৰিকলৰ লাড়ু, আৰু এইফালে আছে তিলৰ লাড়ু, এইফালে আছে মুড়ি লাড়ু, এইফালে চেল ৰুটি, আৰু এইফালে আছে চাউল ভজা, আৰু এইফালে আছে মাটিমাহৰ ফৰলা, আৰু এটা ইণ্টাৰেষ্টিং চাউলৰ মদ আৰু চুলাইৰ। আৰু এইটো আপোনাৰ ৰক্সি যিটো লিখা আছে সেইটো হৈছে নেপালী ভাষাত কোৱা হৈছে হয়, গোৰ্খা ভাষাত কোৱা হৈছে ৰক্সি, অসমীয়াত চুলাই, আৰু এইফালে গুণ্ডৰুক মানে আৰু লাই শাকৰ আচাৰ দেই। এইটো এতিয়া ট্ৰেডিশ্যনেল খাদ্য আপোনালোকক দেখালোঁ কি কি আছে। আৰু এতিয়া সৰু সৰু কোন মানে ল'ৰা ছোৱালী নাচিছে, অলপ ডেন্স কৰিছে, তাকে অলপ দেখাই দিছোঁ আপোনালোকক। शिरै मा शिर बन्दी कान्दैमा मेरो झम्का
তাকে চাই আছোঁ অলপ এতিয়া বাকীবোৰ ডেন্স চোৱাৰ পিছত এতিয়া মগৰ নৃত্য নাচি আছে মগৰ ট্ৰেডিশ্যনেল ডেন্স য়েছ ট্ৰেডিশ্যনেল ডেন্স बाचे हो काले साजे नमरी बाचे हो काले साजे भेटो अर्को सालैमा त्यसै रमाइलो भेटो अर्को सालैमा त्यसै रमाइलो ছোৱালীসকলে মহৰ নৃত্য নাচিব আৰু তাকো অলপ দেখাই দিছোঁ আপোনালোকক মজা হৈ আছে নৃত্য কৰি শেষ হ'ল আৰু বাহিৰলৈ ওলাই আহিলোঁ ইমানে দূৰত দিছে নহয় একদম ঘামি গৈছোঁ আপোনালোকক এটা বস্তু ইণ্টাৰেষ্টেডকৈ দেখাব বিচাৰিছোঁ যে এইটো হৈছে মগৰসকলৰ হাথিয়াৰ আৰু ইয়াক খুৰপে নামেৰে জনা যায় হয় নাই খুৰপে নামেৰে জনা যায় য়েছ খুৰপে নামেৰে জনা যায় সেইপিনে চাওক মগৰ বুলি লিখা আছে এইফালে চাওক মগৰ আজিকালি মুকলি সভা চলি আছে আৰু মুকলি সভাৰ পৰা ওলাই আহি মই ইয়াত কি কি খাদ্য বনাইছে অলপ দেখাই দিছোঁ আপোনালোকক গাহৰি মাংস এইফালে মাছ আয়োজন চলি আছে আৰু ইফালে বনোৱা আয়োজন চলি আছে আৰু ইফালে কটা আয়োজন চলি আছে কি কি কাটিছে চাওঁ এবাৰ ইফালে চালাডৰ আয়োজন চলি আছে এইফালে পিঁয়াজ কাটিছে নেকি পিঁয়াজ কাটিছে এইফালে কোনে কোনে কাটি আছে এবাৰ চাই লওক আলহীবোৰৰ কাৰণে যিবোৰ দূৰৰ দূৰৰ পৰা আহিছে তেওঁলোকৰ কাৰণে বাচমতি চাউল অনা হৈছে এইবোৰ দেখিছেনে বাচমতি চাউল পূৰা খুৱাব বোলে হেনো আৰু এইফালে চক কেৰাহী চাহী পাতিছে অলৰেডি এইফালে কেৰাহীত পতাত ব্যস্ত এইফালে কিবা দাইল বনাইছে নেকি এইফালে অলপ মানে সুধি লওক কি কাৰণে মানে পতা হৈছে মকৰ সংক্ৰান্তি তো আমাৰ ওচৰত আছে ককাইদেউ এজন আছে উদযাপন সমিতি সম্পাদক আচলতে তেওঁ হৈছে অনিল দা আৰু অনিল দা কি কাৰণে মানে এই অনুষ্ঠানটো পতা হৈছে নমস্কাৰ সকলোলৈ নমস্কাৰ থাকিল আজি আমি মাঘ বিহু বিদাহী মাঘ বিহু আমাৰ গোৰ্খাত মকৰ সংক্ৰান্তি উৎসৱ বুলি কয় বিদায় উৎসৱ গতিকে আমি ধাইবাৰী কেন্দ্ৰস্থল ধাইবাৰী জিলা শিৱসাগৰ জিলা উদ্যোগত আজি আমি ধাইবাৰীত উদযাপন কৰি আছোঁ মই যিহেতু উদযাপন সমিতিৰ সম্পাদক আজি উলহ-মালহ বিভিন্ন প্ৰান্তৰ পৰা আমাৰ গোৰ্খা সম্প্ৰদায়ৰ মানুহ লগতে বিভিন্ন ওচৰ পাছৰ আমাৰ ভাতৃসকল বন্ধুসকল আহিছে খুব উলহ-মালহেৰে আজি আমি বিদায় উৎসৱটো মাঘ বিহুৰ বিদায় উৎসৱটো পালন কৰি আছোঁ ধন্যবাদ ধন্যবাদ থাকিল আৰু এইফালে এবাৰ হাই নিদিয়ে চবেই নেকি
পাইছিলে আৰু এতিয়া নৃত্যৰ পৰা ওলাই আহিলে আৰু এতিয়া ভাষণ চলি আছে ভাষণ দি আছে এইফালে ডাঙৰ ডাঙৰ মানুহবোৰে আৰু অলপ দেখাই दिन्छु भाषण दिएर पनि बिच्छी यस्तो हामी पाउँछौं लिच्छिबी भन्ने यो सिस्टम चाहिँ हामीले पहिला हामीलाई थियो त्यो लिच्छिबीहरुको यत्रो ठुलो थियो गन्धार देखि लिएर सम्पूर्ण आधा इन्डिया माने लिच्छिबीहरुको एउटा शासनकालमा शासन गरेको थियो दुजनी भण्टी नाचिছিলে এফালে শ্ৰীমলকে নাচিছিলে আৰু ভাল লাগিছিলে তোমাৰ নামটো কি हामी आफै সোনাক্ষী ৰাণা আৰু তোমাৰ सरकारसँग पनि हामी घुम्ने चिच्याउने कराउने हाम्रो माग माग्ने हाम्रो अधिकार को लागि हामी যেতিয়া ভণ্টি এজনী নাচিছে আৰু তাকে অলপ মানে ধুনীয়াকৈ দেখাই দিছো কি মজা ডান্স মাৰিছে চাই লওক এবাৰ छोरी हजुर बाग्लो जन्म थामो গাইছ এতিয়া মানে ভাত চাত খাই উঠিলোঁ আৰু বেয়া ভোক লাগিছিলে আৰু একো দেখাব নহ'ল তো যিয়ে নহওক এইফালে আমাৰ মেইন মালিক ভিতৰত লাগিছ নি এই ভিতৰত লাগিছ নাই বিটাব লাগিছে নেকি ই মানে বিটাব লাগিছে আৰু খন্তেক পিছত ই কাঁহী বাতিও ধুই যাব বোলে গাইছ মানে এতিয়া ভাত চাত খাই ওলাই আহিলোঁ ভাত চাত খাই ওলাই অহাৰ পিছত চাইছিলোঁ যে সভা হৈ আছে কিন্তু এতিয়া সভা ভংগ হ'ল আৰু খন্তেক পিছতে আহিব শিল্পী আৰু নৃত্য প্ৰদৰ্শন হ'ব আৰু লগতে আমাৰ ইউটিউবাৰ চাৰাদিতি থাকিব চাৰা থাপা আহিব আৰু লগতে আহিব সুমিদি আহিব যি কি নহওক যদি ভাল লাগিলে ভিডিঅ'টো চাই তেতিয়াহ'লে নেক্সট ভিডিঅ'টোলৈ অপেক্ষা কৰি থাকক নেক্সট ভিডিঅ' অতি সোনকালে আহি আছে আপোনালোকৰ মাজত আৰু লগতে প্লিজ ছাবস্ক্ৰাইবটো কৰিব নাপাহৰিব শ্বেয়াৰ কৰিব নাপাহৰিব লগতে আৰু যদি কিবা ভুল হয় মোৰ ভিডিঅ' বনোৱাত বা ভাষা কোৱাত তেতিয়াহ'লে প্লিজ মাফ কৰি দিব আপোনালোকে আশা কৰিছোঁ তো আজি ভিডিঅ'টো ইয়াতে বাই বাই